Hindustan Scout and Guides क'क्राझार जिल्ला गौथुमनि बानजायनायाव बेसिक एडवेंचर सामार केम्प हाबाफारि खुंफुंनाय जादों। क'क्राझार देबोरगाव गोजौ फरायसालियाव बे हाबाफारिखौ खुंफुंनाय जादों। थांनाय 16 जुलाइनिफ्राय जागायनानै बे हाबाफारिया सोलिगासिनो दं आरो सोलिबाय थानाय हाबाफारिया फैगौ 19 जुलाइयाव जोबगोन होननानै मिथिहोदों। बे सोलिबाय थानाय हाबाफारियावनो आसामनि गुबुन गुबुन जिल्लानि उन्दै फरायसाफोराबो बाहागो लाफैदों। दिनैनि हाबाफारियाव बिटिआरनि मावफुं सोद्रोमा अरुण कुमार देआबो बाहागो लाफैदोंमोन। हाबाफारियावनो बाहागो लाफैनानै मावफुं सोद्रोमा अरुण कुमार देआ खौरांगिरिनि सिगाङाव मा फोरमायखो फैजों आबुङै मिथिना लानि। এইটো ভাল এটা পদক্ষেপ। কোকৰাঝাৰ জিলাৰ হাই ছেকেণ্ডাৰী স্কুলত আপোনাৰ এই যে হিন্দুস্তান স্কাউট যেটো মানে প্ৰশিক্ষণ, এই প্ৰশিক্ষণত কল্যাণ শৰ্মা আৰু যতীনজী তেখেতসকল মানে চেণ্ট্ৰেলি নেশ্যনেল লেভেলৰ প্ৰগ্ৰাম প্ৰশিক্ষণত তেওঁলোক জইন কৰি আছে, এটেণ্ড কৰি আছে আৰু ল'ৰা ছোৱালীসকলক প্ৰশিক্ষণ দি আছে। এই প্ৰশিক্ষণত এই স্কাউটৰ হিন্দুস্তান স্কাউট যেটো প্ৰশিক্ষণ এইতে ওদালগুৰি জিলাৰ পৰা সৰু ল'ৰা ছোৱালী আহিছে, নগাঁও জিলাৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সৰু ল'ৰা ছোৱালীবিলাক ইয়াত আহি প্ৰশিক্ষণ লৈ আছে। মই শলাগ লৈছোঁ, মোৰ বহুত ভাল লাগিছে যে কোকৰাঝাৰ জিলাত এনেকুৱা এটা প্ৰশিক্ষণ কেন্দ্ৰ স্কাউট, কাৰণ আমি দেখা পাওঁ আজিলৈকে আমি যিমান ডাঙৰ সভা আমি পাতোঁ, এৰেঞ্জ কৰোঁ, কালচাৰেলি হওক, পলিটিকেলি হওক, যিকোনো ক্ষেত্ৰতেই হওক, আজি স্কাউটৰ ল'ৰা ছোৱালীসকলে আহি পেলাই যে ধুনীয়াকৈ ডিচিপ্লিনেৰে যে মানে যি ভূমিকাটো প্ৰশাসনে ল'ব লাগে অলৰেডি লয় আৰু প্ৰশাসনৰ লগত মিলি পেলাই যে মানে নিয়ম আকাৰে প্ৰগ্ৰামটো চলাই দিয়ে, ডিচিপ্লিন ভলেণ্টিয়াৰ্ছ ৰূপে যে কামটো কৰে, সেইটো সঁচাই ভাল লাগিছে। আৰু এই এছ'চিয়েশ্যন হিন্দুস্তান স্কাউট এছ'চিয়েশ্যনটো মই ভাবোঁ আৰু ষ্ট্ৰং হ'ব লাগে। ইয়াতে সৰু ল'ৰা ছোৱালীবিলাক ইমান এক্টিভ, ফিজিকেলি এক্টিভ, মেণ্টেলি এক্টিভ, কাম কৰা যি মানসিকতা, মই ভাবোঁ এই স্কাউটৰ পৰা ছোৱালীসকলক যদি অলপ আৰু বেলেগ ফালে মটিভেশ্যন দি, যেনেকুৱা আমাৰ ভাৰত চৰকাৰ মোদীজী হেৰি কৰিছে অগ্নিবীৰ, তো অগ্নিবীৰ হিচাপে যে এই যে কোচিং আৰু ট্ৰেইনিং লৈ পেলাই ল'ৰা ছোৱালীবিলাক অগ্নিবীৰত যাব, অগ্নিবীৰৰ পৰা আৰ্মিত যাব, তো এনেকুৱা এই স্কাউটৰ পৰা যদি সৰু ল'ৰা ছোৱালীক এনেকুৱা প্ৰশিক্ষণ দিয়া হয় যে এই স্কাউটৰ পৰা এটা সময়ত গৈ কোনোবা আৰ্মিত গ'ল, কোনোবা BSFত গ'ল, কোনোবা SSBত গ'ল, বা কোনোবা অসম চৰকাৰৰ বেটেলিয়নত গ'ল, এইটো বিৰাট ভাল হ'ব। এতিয়া তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ লগে লগে মই যদি ভাবোঁ অলপ ফিজিকেলিও তেওঁলোকক ট্ৰেইন কৰা যায়, তেতিয়াহ'লে নিশ্চয় পাৰিব। কাৰণ মই আজি চালোঁ সৰু ল'ৰা ছোৱালীসকল ইমান এক্টিভ আৰু ইমান চিনচিয়াৰ, ইমান ডিচিপ্লিনেৰে এই প্ৰগ্ৰামটো। তো মই BTCM হিচাপে আহিছোঁ, বহুত ভাল লাগিছে। মই তেখেতসকলক ক'লোঁ যে আমাৰ চৰকাৰৰ পৰা যদি কিবা সহায় আৰু সহযোগ লাগে নিশ্চয় কৰিম, আৰু এনেকুৱা প্ৰশিক্ষণ আমাৰ কোকৰাঝাৰ বুলি নহয়, বিটিআৰৰ 5টা জিলাতে যাতে ভালকৈ হয় আৰু সৰু জাতি ধৰ্ম ভাষা নিৰ্বিশেষে এনেকুৱা স্কাউট, বড়ো, বাঙালী, ৰাজবংশী, গাৰো, ৰাভা, যিমানেই হওক, আদিবাসী সবেই মিলি পেলাই এনেকুৱা এটা স্কাউট তৈরি হোক, যাতে আমি কোকৰাঝাৰ জিলাত ডাঙৰ কিবা এটা পদক্ষেপ ল'লে তেওঁলোকৰ আমি যাতে এটা ভৰসা পাওঁ যে আমাৰ প্ৰগ্ৰামটো ধুনীয়াকৈ সাকসেসফুল হৈ যাব। आज पहले तो मैं आपका मीडिया की तरफ से बहुत ही धन्यवाद देना चाहूँगा, जो मीडिया ने अपना वैल्यूएबल टाइम निकाल के बॉर्डर लाइन और NB न्यूज़ ने हमारा कवर किया है। ये प्रोग्राम बच्चों के लिए हौसला अफजाई की है। ऐसा है, हमारा यहाँ पे बहुत ही अच्छा एक प्रशिक्षण चल रहा है कि हम बच्चों को एक समाज सेवा के लिए, एक देश सेवा के लिए, जैसे अभी सर ने बताया थोड़ी देर पहले कि एक अग्निवीर नाम से जो वो चल रही है हमारी ऑर्गेनाइजेशन में, तो थोड़ा सा हम भी बच्चों को सहयोग दे रहे हैं कि स्टेट में रह के हम बच्चों को उस लेवल पे लेके आएँ जो हमारे देश के लिए, सेवा के लिए हमारे बच्चे तैयार हो। स्काउट एंड गाइड, हमारा हिंदुस्तान स्काउट एंड गाइड जो है सर, एक नेशनल लेवल पे, राष्ट्रीय स्तर पे और अच्छे ढंग से कार्य करता है। जो अभी हमारे असम स्टेट में मिस्टर जितेंद्र चौधरी जी जो हैं, वो बहुत ही अच्छे लेवल पे बच्चों को मोटिवेशन दे रहे हैं। हमारे ट्रेनर हैं, हमारे सारे सहयोगी हैं, जो टीचर हैं, स्कूल के सहयोगी हैं, तो बहुत ही अच्छे लेवल पे काम कर रहे हैं और बच्चों को भी एनर्जी मिल रही है। और मैं चाहता हूँ कि इसी तरीके से अगर सबका सहयोग मिले तो हमारे बच्चे बहुत ही आगे तरक्की करेंगे। ये ऐसा प्रोटोकॉल जो है ये बहुत ही अच्छा लगेगा। अभी डेवलपमेंट के बारे में ही हम ये एक बेसिक लेवल का जो प्रशिक्षण दे रहे हैं। अभी हमने ये समर कैंप लगाए, उधर भी कई प्रकार के हमारे कैंप लगते हैं, जैसे जस्ट लाइक एज से भी बेसिक लगता है, एडवांस लगता है, और हमारा प्रशिक्षण जो है टीचर के लेवल का भी कैंप लगता है। हम बड़े अच्छे लेवल की एजुकेशन को, एक वैल्यूएबल एजुकेशन देना चाहते हैं जो सोशल के लिए एक मैसेज हो। थैंक यू। मैं एटाई मेसेज दिम, जिসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াতে আহিছে তেওঁলোকক আমাৰ এটাই লক্ষ্য এজন প্ৰকৃত নাগৰিক হিচাপে গঢ়ি তোলাৰ। ইয়াৰ দ্বাৰাই তেওঁলোকে আৰম্ভ কৰক, তাৰপিছত তেওঁলোকে নিজৰ সমাজত নিজৰ অৱদান আগবঢ়াওক।
এইখিনিয়ে মই কাম্য কৰিছোঁ তেওঁলোকৰ পৰা। গোটেই অসমৰ পৰা আমাৰ টাৰ্গেট আছিলে 50-60জন প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰাই প্ৰত্যেক জিলাৰ পৰাই আমি ইয়াত অনাৰ চেষ্টা কৰিছিলোঁ, কিন্তু কিছুমান ধৰক বানপানী প্লাছ পৰীক্ষাৰ কাৰণে তেওঁলোকে ইয়াত সহযোগ তেওঁলোকে অৱদান দিব নোৱাৰিলে। তথাপি তেওঁলোকে চেষ্টা কৰিছিলে বহুত। এতিয়া সদ্যহতে আমাৰ ইয়াতে ওদালগুৰি, কোকৰাঝাৰ, গুৱাহাটী, নগাঁও এই 4খন জিলাৰ পৰা প্ৰশিক্ষাৰ্থী আহিছে। কিমানজন আছে? আপোনাৰ 36জন হ'ব। মই সেইটো কাৰণে মই ধৰক আগতে আছিলোঁ মোটামুটি 91ৰ পৰাই মই স্কাউটিঙৰ লগত জড়িত, আৰু মই নিজে এজন ভুক্তভোগী। মই ধৰক তেনেকুৱা আৰম্ভণিৰ সময়ত অলপ মানে যাব বিচাৰিছিলোঁ। যেতিয়া মই স্কাউটিং পালোঁ, এই স্কাউটিঙত পৰাৰ পিছত মোৰ এনেকুৱা মানে মন তন ধন গোটেইবিলাক পৰিৱৰ্তন হৈ গৈছে, যাৰ কাৰণে মই নিজে মানে এই ক্ষেত্ৰত আগভাগ লৈ পেলাই তেওঁলোকে যাতে সেনেকুৱা পথত যাব নোৱাৰে, সেইটো কাৰণে মই নিজে আগবাঢ়ি আহিছোঁ। এনেকুৱা কিছুমান প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ, আৰু সময়ে সময়ে আমি প্ৰশিক্ষণ তেওঁলোকক কৰি থাকিম, বেছিক লেভেল, এডভান্স লেভেল, যাতে তেওঁলোকে এইবিলাকৰ পৰা মটিভেশ্যন পায়, মটিভেশ্যনৰ পৰা নিজৰ মনটো ডাইভাৰ্ট কৰিব নোৱাৰে বেয়া কামলৈকে। এইটোৱে না। नोंथाङा देहानि सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? गावनि देहानि सानाय सुनाय बेरामखौ लानानै दुखुआव दं नामा? मोनसे गोजोनथाव खौरां, नोंथांनि देहायाव बायदि रोखोमनि सानाय सुनाय दंब्ला नोंथाङा जिंगा दासि। SI निउर' थेरापि, बेयाव नोंथाङा गावनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। सिं सानाय, आफादावदै सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, बायदि बायदि गोबां रोखोमनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। SI निउर' थेरापिया चिरां जिल्लानि बेंटल गलानं बायाव दं, आरो बे SI निउर' थेरापियाव नोंथाङा गासै देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। गोबां मिथिनो थाखाय 7620160459 जानबुं अनजिमायाव जगाजग खालामनो हागोन।